আয়োজন বাহিৰতে এনেকৈ বনাই থকা হৈছে। এয়া কি বনাই আছে বৌ? মাছ বনাইছোঁ, মাছ বিলাহী। আচ্ছা আচ্ছা, বিলাহীত এনেকৈ মাছ দি দিছে। আজি খানা টেষ্টি হ'ব তাৰমানে। Hey everyone, welcome to this yet another vlog. আজি আকৌ চন্দ্ৰপুৰ এৰিয়াত আহিছোঁ, কিন্তু আজি ভিডিঅ'টো আপোনালোকে চাই অকণমান বেলেগ পাব, কাৰণ আজি মই এনে টুৰ কৰিবলৈ অহা নাই, আলহী খাবলৈ আহিছোঁ মোৰ ফেমিলিৰ লগত চন্দ্ৰপুৰ এৰিয়াতে। চন্দ্ৰপুৰ এৰিয়া বুলি ক'লে আপোনালোকে জানে বহুত চিনিক প্লেচ, বহুত ধুনীয়া ধুনীয়া ঠাই আছে ইয়াত। আৰু মই এতিয়া যাৰ ঘৰত আহিছোঁ এইখিনি গাঁও এৰিয়াটো আশে পাশে বহুত ধুনীয়া ধুনীয়া জেগা আছে। চ' মই ভাবিলোঁ আপোনালোকক ভিডিঅ'টি কৰি দেখাওঁ। চ' ভিডিঅ'টি চাওক আৰু কেনে পালে ভিডিঅ'টোত প্লিজ কমেণ্ট কৰি জনাব। তেতিয়াহ'লে ৰৈ নাথাকোঁ, ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ব'লক। তেওঁলোকৰ ঘৰটোৰ পৰা ওলায়েই গেটৰ কাষতে এইখিনি খালী ঠাইডোখৰ, য'ত গৰুৱে ঘাঁহ খাই চৰি আছে। বাৰিষাত বৰষুণৰ পানীৰে পুখুৰীলৈ কনভাৰ্ট হৈ যায় আৰু ধুনীয়া পদুম ফুলেৰে পুখুৰীটোৰ সৌন্দৰ্যত সোণত সুৱগা চৰা হৈ পৰে বুলি জানিবলৈ পালোঁ। এতিয়া এই মাজৰ সৰু ৰাস্তাটোৰে আগলৈ আগবাঢ়ি গৈ আছোঁ। অলপ দূৰ খোজকাঢ়ি গৈয়ে এটা ধুনীয়া লোকেশ্যন পালোঁ। ৱাও, এই নদীখন আৰু দুয়োকাষে থকা সেউজীয়া গছবোৰ আৰু ব্ৰিজখন লুকছ লাইক এ বিউটিফুল চিনাৰিঅ', হয়নে? কুলি চৰাইৰ মাত শুনি কেনেকুৱা লাগিছে বাৰু কমেণ্ট কৰিব। গছডালত বান্দৰটোক দেখিছেনে? সি মোক দেখি কোনফালে যাওঁ কোনফালে নাযাওঁ হৈছে এতিয়া। এইটো কি ফুল বাৰু কোনে ক'ব পাৰিব? কমেণ্টত ক'ব, মই কিন্তু নিজে নাজানো দেই। কি নাম তোমাৰ? আৰু তোমাৰ? হেপী বিহু। তুমি নাচিবা নেকি? ইমান ধুনীয়া ড্ৰেছ পিন্ধি আহিছা, নাচিব লাগে। নানাচা? কিডছ অনলি, মানে জুলনাটোত মই বহিব নোৱাৰোঁ। অ'কে, ড'ণ্ট মাইণ্ড। বহিবলৈ ইয়াতো জেগা আছে আৰু গোটেই ফিল্ডখনটো আছেই। আমি এতিয়া জংঘলত যাম, মানে পাহাৰ বগাম। কিয় যাম কওঁনে? আমৰলি পৰুৱা বিচাৰি যাওঁ, কাৰণ বহাগ বিহুৰ বতৰ। চ' আমৰলি পৰুৱা খাব লাগে, য়েছ অৰ ন'? এইটো কমেণ্ট কৰি জনাব। জংঘলত কল পচলা কলডিলো পোৱা যায়। এয়া চাওক, আখো দেখা সচ। পাহাৰ বগোৱা শুনি যিমান এক্সাইটমেণ্ট লাগে সিমানেই কঠিনো, কাৰণ এই হাবিবোৰ কাটি কাটি ৰাস্তা ওলাব লাগে। চ' ড'ণ্ট থিংক ইট ইজি মেন। এওঁলোকে ৰাস্তা বনাই গৈ আছে আৰু মই তেওঁলোকৰ পিছে পিছে গৈ আছোঁ। এইখিনি উঠোতে ভাগৰ লাগিল গাইছ। বৰ্মাই গান গাব এতিয়া, বিহুগীত গাব। বৰ্মা গাওক। ব্ৰহ্মপুত্ৰ বালিতে দলপুঙা চৰাই চা, এই ঘূৰি ঘূৰি বালিত পৰে, নেভাবো বুলি তোমাৰে কথা ঘূৰি ঘূৰি মনতে
বঢ়িয়া গাইজ জংঘলতো জবা ফুল ফুলি আছে ধুনীয়াকৈ চাওকচোন ইমান ধুনীয়া লাগিছে আৰু এয়া দেখোন কাঠণ্ড ফুলো ফুলি আছে ৱাও জংঘলতো ইমান ধুনীয়া ধুনীয়া ফুল ফুলি আছে ন আৰু এয়া এইডাল হ'ল নিম গছ ইমান দূৰ আহি পালোঁ গাই খোজকাঢ়ি বাট ক'তো আমৰলি পৰুৱাৰ বাঁহ নেদেখিলোঁ ইনষ্টেড বেলগছত বেল লাগি থকাহে দেখিলোঁ আৰু কঁঠাল গছত কঁঠাল লাগি থকা কি হ'ব এতিয়া কঁঠালেই নিয়া হওক আৰু হয়নে এওঁলোকে কঁঠাল পৰাত লাগিছে আৰু মই বহি গ'লোঁ টু টেক সাম ৰেষ্ট क्योंकि वापस लौटने में उतना ही मुश्किल होना है जितना आने में हुआ था এয়া হৈ গৈছে আমি কঁঠাল পাই গ'লোঁ আৰু এই কঁঠালেৰে আমি আঞ্জা বনাই খাম ঘৰত গাইজ জংঘলৰ মাজত এই টিলাটোত পুৰণা ভাগি ছিগি যোৱা এই ঘৰবোৰ চন্দ্ৰপুৰৰ বন্ধ হৈ থকা কেমিকেল ইণ্ডাষ্ট্ৰীৰ কোৱাৰ্টাৰবোৰ হয় বৰ্মাই কৈছে এটা সময়ত এই পাহাৰখনৰ চাৰিওফালে কোৱাৰ্টাৰবোৰ ভৰ্তি আছিলে যি এতিয়া ভাগি ছিগি শেষ হৈ জংঘলত পৰিণত হৈ গ'ল ইজন্ট এ ছেড থিং ইমান ধুনীয়া ধুনীয়া পাইছো দেই মজা মজা পাইছো এইটো কি জানা ইটো হ'ল নৰসিংহ পাত খাইছেনে এইটো নৰসিংহ পাত মানে কাৰি পাত্তা মাছৰ লগত আঞ্জা ৰান্ধি খাবলৈ ভাল বা চাটনি কৰি খাবলৈও ভাল হয় আৰু বেলেগ ধৰণৰ চব্জিবোৰত দি খাব পাৰে ইয়াত বহুত আছে খেতি কৰা নিচিনাকৈ চাওকচোন আমি পাহাৰৰ পৰা বেগ হৈ মুৰ্গী মাংসৰ চাটনি খোৱাত লাগিছোঁ চাটনি সঁচাকৈ বহুত মজা হৈছে খাবলৈ সিহঁতৰ নাম আছে নে কিবা কি নাম পিংকি টুকটুক আৰু ৰকি সি মোক ভুকি আছে একদম এওঁলোকৰ কম্পাউণ্ডটোৰ ভিতৰতো চাওক ধুনীয়া বাগিচা কৰিছে চাওকচোন মই দেখুৱাইছোঁ লাঞ্চৰ কাৰণে কলিং আহি গৈছে আৰু চ' মই ইয়াতে উপস্থিত আৰু কি আছে মই কৈ দিছোঁ মাছৰ খাৰ চিকেন আলু বিলাহী মাছৰ টেঙা জোল পাপৰ তাৰপিছত পচলাৰ আঞ্জা পটল ফ্ৰাই আৰু বগৰীৰ মিঠা আচাৰ ৱেল বঢ়িয়াকৈ খানা খালোঁ আকৌ এতিয়া বাহিৰলৈ ওলাই আহিছোঁ টু ক্লিক ছাম পিক্স অফ মাই ফেমিলিজ
সো গাইজ আজিৰ ভিডিঅ'টো কেনে পালে ইফ ইউ লাইক প্লিজ হিট দি লাইক বাটন কমেণ্টটো কৰিব আৰু এতিয়া সময় হৈ আহিছে টু চে কিপ ৱাচিং মাই ভিডিঅ'জ ফ'ল' মোৰ এণ্ড ছাবস্ক্ৰাইব মাই চেনেল আকৌ লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে ষ্টে ছেফ আছে ইয়াতে